অন্তৰাজ নাথৰ কথা আৰু আবৃত্তিৰে তই কেনে আছ মা? বহুদিন তোৰ খবৰ ল'ব পৰা নাই। তই কেনে আছ মা? মই জানো তই মোক খং নকৰ। আন মানুহতকৈ মোক তই অলপ হ'লেও বেছিকৈ বুজি পাৱ। তোৰ পৰা দূৰলৈ আহি মই যন্ত্ৰৰ দৰে হৈ পৰিলোঁ মা। আজিকালি মোৰ একোৱেই ভাল নলগা হৈছে। জীৱন যুঁজত মই কুঙা হৈ পৰিছোঁ। কেতিয়াবা সকলো এৰি গুচি তোৰ কাষলৈ যাব মন যায়। তোৰ কোলাত মূৰটো থৈ টোপনিত লালকাল দিব মন যায়। কিন্তু কি কৰিম ক? জীৱন সংগ্ৰামত মই বন্দী হৈ আছোঁ। খাবলৈ বহি প্ৰায়েই তোৰ হাতৰ ভাত সাজলৈ মনত পৰে। ভাত নাখাওঁ বুলি ঠেহ পতা দিনবোৰলৈ মনত পৰে। দামী দামী ৰেষ্টুৰাঁত সুস্বাদু খাদ্যহে পায়, তোৰ দৰে মৰমবোৰ নাপায় নহয় মা। যেতিয়া ভাৰাক্ৰান্ত মনটোলৈ ৰাতি বিচনাত পৰোঁ, মনটো তোৰ কাষলৈ উৰা মাৰে। মোৰ আকৌ শৈশৱলৈ উভতি যাব মন যায় মা। তোৰ বুকুত মূৰ গুজি আকৌ টোপনি যাব মন যায়। উদ্ভণ্ডালিবোৰ কৰি তোৰ হাতেৰে কাণ চেপা খাব মন যায়। মই আৰু ডাঙৰ মানুহ হ'ব নোখোজো মা। ডাঙৰ মানুহ হোৱাৰ কচৰত কৰি কৰি মই জীয়াই থাকিব পাহৰিম। মা, বহুদিন তোৰ খবৰ ল'ব পৰা নাই। তই কেনে আছ মা? তই কেনে আছ?